সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিব বিচাৰিছোঁ DW তৰফৰ পৰা 5500 পদৰ যি LP UP বিজ্ঞাপন প্ৰকাশ লাভ কৰিছিল সেই সন্দৰ্ভত আজি এটা আলোচনা কৰিব বিচাৰিছোঁ বিশেষকৈ LP সন্দৰ্ভত LP টেটত কিমান মাৰ্কছ থাকিলে DW এই চলিত নিযুক্তি প্ৰক্ৰিয়াত এটা চাকৰি পাবলৈ সক্ষম হ'ব সেই সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ বিশেষকৈ টেটৰ মাৰ্কছৰ ওপৰত আনৰিজাৰ্ভ কেটেগৰী টেটত কিমান মাৰ্কছ থাকিলে এই নিযুক্তি প্ৰক্ৰিয়া লাভ কৰিব পাৰি 99ৰ পৰা 95 এই ক্ষেত্ৰত টেটৰ মাৰ্কছ থাকিলে তেখেতলোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব OBC ক্ষেত্ৰত আপোনালোকে চাব OBC 95ৰ পৰা মই 94 দিছোঁ কিন্তু আপোনালোকৰ এইখিনিতে এটা প্ৰশ্ন হ'ব কিয়নো মই আনৰিজাৰ্ভত মই 99ৰ পৰা 95ত দিছিলোঁ কিন্তু আকৌ পুনৰ মই OBC 95 দিছোঁ কিয়নো 95 থাকিলেও টেটৰ মাৰ্কছ কিন্তু একাডেমিক কোৱালিফিকেশ্যনৰ নম্বৰে কেতিয়াবা আনৰিজাৰ্ভতো সোমাব পাৰে কেতিয়াবা OBCতো সোমাব পাৰে সেইকাৰণে মই পুনৰ OBC ক্ষেত্ৰত 95ৰ পৰা 94 দিয়া হৈছে LP টেটৰ মাৰ্কছৰ ওপৰত আলোচনা কৰা হৈছে এতিয়া SC কেটেগৰী চাব 95ৰ পৰা 91 দিয়া হৈছে আকৌ পুনৰ একেটা প্ৰশ্ন হ'ব 95 কিয় আহিছে তেখেতটো আনৰিজাৰ্ভত সোমাব পাৰিলেই হ'লে কিয়নো আনৰিজাৰ্ভত তেখেত নোসোমায় টেটৰ একাডেমিক মাৰ্কছৰ ওপৰত যথেষ্টখিনি ভিত্তি কৰিব একাডেমিক মাৰ্কছৰ ওপৰত ভিত্তি কৰিহে 95 পালেও তেখেত আনৰিজাৰ্ভত থাকিবনে ৰিজাৰ্ভ কেটেগৰীত থাকিব এইটো নিৰ্ভৰ কৰিব একাডেমিক কোৱালিফিকেশ্যন ওপৰত ঠিক তেনেদৰে STP আৰু ST হিলছৰ ক্ষেত্ৰত যথেষ্টখিনি ইমান কাট অফ নহয় বা ইমান টেটত মাৰ্কছ নালাগে তথাপিতো মই পূৰ্বৰ যিখিনি নিযুক্তি প্ৰক্ৰিয়া আছে বিশেষকৈ STP আৰু ST হিলছৰ 90ৰ পৰা 87 থকাসকলে সুনিশ্চিতভাৱে চাকৰি এটা পাবলৈ সক্ষম হ'ব বুলি আশা কৰিব পাৰি আৰু বিশেষকৈ মই ইয়াত 99ৰ পৰাই ধৰা হৈছে কিন্তু 120 105 এইবোৰ কিয় ধৰা নাই চলিত নিযুক্তি পৰীক্ষাত সেইসকলে অলৰেডি নিযুক্তি লাভ কৰিছে সেইবাবে মই 100ৰ ওপৰৰ কেণ্ডিডেটখিনি মই ইয়াত আলোচনা কৰা নাই ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকে চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল ধন্যবাদ